ইন্ডাস্ট্রি ডিপার্টমেন্টৰ আজি আমাৰ যেটো বিল্ডিং অফিস বিল্ডিং ইনোভেশন কৰিছে আৰু আমাৰ এসঅপি কিফালৰ পৰা 1.5 crore আৰু আপোনালোকে দেখা পাইছে যে তাত ফাৰ্নিচাৰ পৰা আৰম্ভ কৰি অফিসটো ওয়েল সেটেল কৰা মোটামুটি আজি ইয়াৰ পৰা আৰম্ভ হৈ গ'ল তো একচুয়ালি যে কাজিগাঁৱত ইমান দিনৰ পৰা এইটো এটা ডাঙৰ অভাৱ আছে ৰাইজৰ অভিযোগ আছে যে ইমান দিনৰ পৰা বিটিসি হৈ গ'ল যে 17 বছৰ হৈ গ'ল এতিয়াতো 20 বছৰ হৈ গ'ল হোৱাৰ পিছতো আমাৰ কাজিগাঁৱত অফিস নাই তো আমি এতিয়াৰ পৰাই আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি পদক্ষেপ লৈছে যিমান আমাৰ সাব ডিভিজন টাউন আছে তাত আমি সব অফিস বিল্ডিং বনাম আৰু তাত আমি ওয়েল সেটেল কৰি আৰু ষ্টাফবিলাক দি যাতে ৰাইজৰ লগত ইণ্ডাষ্ট্ৰি এটা ভাল ৰিলেশ্যন হয় আৰু মই এটা বস্তু দেখা পালোঁ মই বিটিসি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ইএম হোৱাৰ পিছত যে আমাৰ ইণ্ডাষ্ট্ৰি আৰু পাব্লিকৰ মাজত এটা গেপ আছে এই গেপখিনি আমি ফুলফিল কৰিবলৈ আমাৰ বিটিআৰৰ চিফ মহোদয়ে আমাক নিৰ্দেশ দিলে যে এইখিনি আপুনি সোনকালে কৰক যাতে পাব্লিকে আমাৰ বিটিআৰত যে ইণ্ডাষ্ট্ৰি খুব মানে এটাৰ পিছত যাতে খুব ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি বহাব পাৰোঁ আৰু সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ ইণ্ডাষ্ট্ৰি যেতিয়া আমি আৰম্ভ কৰিম তেতিয়াই আমাৰ কৰ্মস্থান আজি আমাৰ ৰাইজে বাহিৰত গৈ কাম কৰি আছে তো তেতিয়াৰ পৰাই যে আমাৰ এটা টাৰ্গেট আছে মোৰ যে আমি সব জায়গাত অফিসও বনাম আৰু মই আপোনালোকক এইখিনি কথা দিছোঁ যে কাজিগাঁৱৰ এই অফিসটো আপোনালোকে কেতিয়াবা আহিব ভিজিট কৰিব এনি টাইম ষ্টাফ থাকিব আৰু পাব্লিকৰ কাৰণে ফেচিলিটি কৰি দিয়া হ'ব আৰু আমাৰ ইণ্ডাষ্ট্ৰিৰ ফালৰ পৰা যিমানখিনি মাৰ্জিন মানি কোনোবা ইণ্ডাষ্ট্ৰি কৰিলে আমি এটা মানে মাৰ্জিন মানি দিব পাৰোঁ তাৰপিছত ফাইনেন্সিয়েলভাৱে হেল্প কৰিব পাৰোঁ তাৰপিছত আমি মেচিনাৰী আমি প্ৰভাইড কৰিব পাৰোঁ তো এইখিনি আমি কৰিম 100% আৰু কাজিগাঁও অঞ্চলত মাজে মাজে মই আহি ভিজিট কৰিম আৰু ইয়াৰ ৰাইজে ইয়াৰ দ্বাৰা 100% উপকৃত হ'ব আৰু দেখা গৈছে পৰ্বতৰ এটা জুট ফাৰ্ম এটা কি প্ৰকল্প আছে য'ত ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰে কিন্তু বছৰ বছৰ ধৰি বন্ধ হৈ আছে এই ক্ষেত্ৰত কিবা উদ্যোগ ল'ব নেকি আপুনি একচুৱেলি আজিলৈকে ৰাইজে মই ইএম হোৱাৰ পিছত মোক আজিলৈকে ৰাইজে পৰা কোনো কি অহা নাই যে এইখিনি খুলিব লাগে বা কি কৰিব লাগে তো এটা কথা মই কওঁ যেতিয়া যে আপুনি কৈছে যে এই ফাৰ্মটো উদ্যোগ ফাৰ্মটো কিমান 3 বছৰ 4 বছৰৰ পৰা বন্ধ হৈ আছে 30-40 বছৰ তেতিয়াতো মই বহুত সৰু আছিলোঁ কিন্তু যিয়ে হওক এইখিনি লৈ মোৰ নলেজ নাই যদি মোৰ নলেজ নাই কিন্তু যদি ৰাইজে বিচাৰে আমি এইটো অপেন কৰিম ৰাইজৰ ডিমাণ্ডৰ ওপৰত যদি ৰাইজ উপকৃত হয় এইটোৱেই আমাৰ কাম ৰাইজৰ সেৱা কৰাটোৱেই আমাৰ দায়িত্ব আৰু দেখা গৈছে যে পৰ্বতত আৰু এটা থলুৱা বা যথেষ্ট পৰিমাণে উৎপন্ন হয় কিন্তু ইয়াত এটা ইণ্ডাষ্ট্ৰি এই যদি হয় তেতিয়াহ'লে থলুৱা কৃষকখিনি কিন্তু বাচিব বা উপকাৰ হ'ব আৰু বাকী যিটো এতিয়া বিদেশত গৈ আছে এইখিনি আমাৰ অসমতেই আমি কিবা এটা কৰিব পৰা অৱস্থা আমি আপোনালোকৰ ডিপাৰ্টমেণ্টত কিবা কৰিব নেকি আমাৰ ডিপাৰ্টমেণ্টত কৰিব বুলি ইয়াৰ ভিতৰত আমি এটা মিটিং ইয়াৰ ভিতৰত বহিছিলোঁ ইয়াত বহুত বাহিৰৰ চাইনাৰ পৰা মানুহ আহিছে যে বাঁহৰ ওপৰত ইণ্ডাষ্ট্ৰি কেনেকুৱা কৰে এইটো দি আমি খাটো বনাব পাৰোঁ এই মানে বাঁহৰ ওপৰত আপুনি ডাইনিং টেবুলো বনাব পাৰে চব কৰিব পাৰে তো আমাক ইতিমধ্যে ডেমো দেখাইছে আৰু এইখিনি প্ৰচেছ চলি আছে আমাৰ এটা ইচ্ছা আছে যে বিটিআৰত যাতে বাম্বুৰ আমাৰ যিহেতু ইমান বাম্বু উৎপাদন হয় আৰু তামোল উৎপাদন বহুত হয় এই দুটাৰ ওপৰত ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে 100% গুৰুত্ব দি আৰু বাম্বু ইণ্ডাষ্ট্ৰিও বহাব আৰু তামোল ইণ্ডাষ্ট্ৰিও তামোলক আমি কেনেকুৱাকৈ আমাৰ তামোলবিলাকো বাহিৰত গৈ থাকে আৰু গৈ থকা অৱস্থাত বহুত হেৰাছমেণ্ট পায় আমাৰ তাৰ কাৰণে আমি তামোলৰ পৰা বাকলিৰ পৰা আৰম্ভ কৰি তামোললৈকে যাতে ইয়াত আমি ইণ্ডাষ্ট্ৰি বহাব পাৰোঁ তাৰ কাৰণে অলপ দিন আগত আমি মেংগালুৰুত গৈছিলোঁ এটা ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মেংগালুৰুত গৈ মই আমাৰ অফিচ ষ্টাফ জইণ্ট ছেক্ৰেটাৰী ডাইৰেক্টৰ সব আমি গৈ এটা ভিজিট কৰি আহিছোঁ আৰু তাৰ পৰা আমি সব ডেমোবিলাক লৈ আহিছোঁ এতিয়া আমি অতি সোনকালে আমাৰ যেহেতু এটা আগৰ বাজেট আছে এতিয়া আমাৰ নতুন বাজেট মাৰ্চত আহিব তেতিয়া আমি এই ইণ্ডাষ্ট্ৰিবিলাক বহাম বুলি আমি ডিচিশ্যন লৈছোঁ থেংক ইউ नोंथांनि जिउआव जायखिजाया खामानियावनो हेंथा नुजाथिदों नामा? गोब्राब नाजासेयावबो जिउआव जाफुंसारनायखौ मोननो हायाखै नामा? जुदि नोंथाङा बेफोर बायदि जेंनाफोरजों मोगा-मोगि जानांदोंब्ला बे खेबनिफ्राय जिंगासिनांगौ गैलिया।
मुलुग दरबाराव तन्त्र मन्त्रनि थाखाय बयनिख्रुइबो मुंदांखासिन थावनियानो जादों मायां। मायांखौ साधु बिद्यानि रायजो होननानैबो मिथिनाय जायो। बे मायांनिफ्रायनो तान्त्रिकनि सोलोंथाइ लानानै फैदों मुंदांखा रबि कबिराजा। बिथांनिफ्राय नोंथाङा नोंथांनि जिउनि गासिबो रोखोमनि जेंना जेंसिफोरखौ सुस्रांनानै लानो हागोन। बिसि फिसायनि गेजेराव जेंना, गोसो थोनाया गारनानै थाङोब्ला लाबोफिननाय, जुलिनि जेंना, साख्रि मोननो हायै, हा हु धोन सम्पथिनि जेंना बायदि बायदि जेंनानिफ्राय उदां जानो एबा सुस्रांनानै लानो थाखाय नोंथाङा दिनैनो दानो जगाजग खालामनो हागोन रबि कबिराजखौ। रबि कबिराजखौ जगाजग खालामनो थाखाय मबाइल नाम्बार 7099193841 एबा 7086047381 आव कल खालामनो हागोन।